ৰাইজসকল আমাৰ সমূহ সাংস্কৃতিক শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰা সকলোকে মই স্বাগতম জনাব বিচাৰিছোঁ। আমি যিহেতু একত্ৰিতভাৱে আজি আমি যি লক্ষ্য যি উদ্দেশ্যৰে আমি শোভাযাত্ৰাখন আমি কৰিছোঁ আৰু এয়া হৈছে আমাৰ নিজা নিজা ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব লাগিব। আৰু যিসকল আজি আমাৰ নিজা নিজা ধৰ্মৰ পৰা যিসকলে এটা অন্য ধৰ্মান্তৰলৈ যিটো আমাৰ হিন্দু সমাজৰ পৰা আঁতৰি গৈছে তেওঁলোকক আমি এছটিৰ পৰা মৰ্যাদা পাব নালাগে আৰু তেওঁলোকক আমি এছটিৰ পৰা গঠন কৰিব লাগে। সেয়েহে আমি সকলোৱে জনজাতি ইউনিট হৈ আমি নিজৰ নিজৰ সংস্কৃতি আমি ৰক্ষা কৰিব লাগিব আৰু আমি জাতিক বচাই ৰাখিব লাগিব। সেয়েহে আমি সমূহ ৰাইজসকলক ক'ব বিচাৰিছোঁ, গতিকে আমি যি উদ্দেশ্যৰে যে আমি শোভাযাত্ৰাখন আমি অংশগ্ৰহণ কৰিছোঁ, আমি ৰাইজক আমি হয়তো অনুভৱ কৰিব পাৰে আমাৰ মাজত কোনো চলনা নাই, কিন্তু আমাৰ এটা উদ্দেশ্য যিহেতু আজি আমাৰ বাৰে বৰণীয়ে ইয়াত বিভিন্ন ধৰণে প্ৰত্যেকটা জনগোষ্ঠীৰে আমি ইয়াত সাজপাৰ পৰিধান কৰি ইয়াত আমি যি নিজৰ যি ৰক্ষা যি আমাৰ জনজাতিসকল যি ৰক্ষা কবচ এইখিনি আমি ৰক্ষা কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। সেয়েহে আমি আজি এই মঞ্চৰ পৰাই গোৱালপাৰা জিলা জনজাতি সুৰক্ষা মঞ্চৰ পৰাই আমি এটাই আমি অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰলৈ ভাৰত চৰকাৰলৈ, যিহেতু আমাৰ জনজাতিসকলৰ যি আমাৰ পৰম্পৰা যি আমাৰ ৰীতি নীতি যি আমাৰ ধৰ্ম নিশ্চয় আমাক বৈধতা দিব লাগিব আৰু যিসকলে যি বৈধতা बोथोरनि दान्दिसे रंजानो फै लैथो रंजानो फै बिफां लाइफांफोरनि बिलाइ खिलिनायजों दाउ खौवौनि गाबनाय देंखोजों गोदान बोसोराव रंजानो फै मुस्लिम बायदि गाननाय जोमनाय गोसो थोलायनाया सोलाय सोलाय सयथि खोनाफेराखैमोन जोंलाय
बोथोरनि दान्दिसे रंजानो फै लै आगै मोद रंजानो फै बैसागु बोथोरनि दान्दिसे रंजानो फै हाय आदामोन रंजानो फै बोरसि दैमा बारनायनि आगैलाय सारि बेलासि समा हारसिंनो बोजा थाङोनो रथ' आगै आंबो थांफानि दैमा गाथोनाव आगै दैमा गाथोनाव नाव गैयाबोला गिदिंना थांगोन रथ' आगै आंबो थांफानि बोरसि दैमा बारनायनि आगैलाय सारि